আজিৰ ৰিজনিঙৰ টপিকটো হ'ল কেলেণ্ডাৰ। কেলেণ্ডাৰৰ এইটো আজি ফাৰ্ষ্ট পাৰ্ট। গতিকে কেলেণ্ডাৰ আমি ছল্ভ কৰাৰ আগতে আমি কিছুমান কোড জানিব লাগিব। কোডবোৰ এনেধৰণৰ কোড ফৰ উইকৰ কিছুমান কোড আছে, যেনে ছানডেৰ কাৰণে 0, মনডেৰ কাৰণে 1, টিউজডে, ৱেডনেছডে এইবোৰ কোডবোৰ দিয়া আছে। এইবোৰ মনত ৰাখিব লাগিব। এইটো একদম ইজি আছে বাৰু এইটো মনত ৰাখিবলৈ। একেদৰে কোড ফৰ মন্থছ, সকলোবোৰ মাহৰ কাৰণে কিছুমান কোড আছে, যেনে জানুৱাৰীৰ কাৰণে 0, ফেব্ৰুৱাৰীৰ কাৰণে 3, মাৰ্চৰ কাৰণে 3, এপ্ৰিলৰ কাৰণে 6, মে'ৰ কাৰণে 1, জুনৰ কাৰণে 4, জুলাইৰ কাৰণে 6, আগষ্টৰ কাৰণে 2, ছেপ্টেম্বৰৰ কাৰণে 5, চিমিলাৰলি অক্টোবৰৰ কাৰণে 0, নৱেম্বৰৰ কাৰণে 3 আৰু ডিচেম্বৰৰ কাৰণে 5। এইকেইটা আমি এনেকৈ মুখস্থ নহ'ব। গতিকে মুখস্থ কৰা ট্ৰিকটো হ'ল আমি এনেকৈ মুখস্থ কৰিম 033, 614, 625, 035 এনেকৈ মুখস্থ কৰিম। 033, 614, 625 আৰু 035 এনেকৈ মনতো ৰাখিব লাগিব। তাৰপিছত আমাৰ এইবোৰ শতাব্দীৰ কোড। শতাব্দী 1800ৰ পৰা 1899 ভিতৰত চনটো থাকিলে ইয়াৰ কাৰণে শতাব্দী কোডটো হ'ব 2। তেনেকৈ 1900ৰ পৰা 1999 ভিতৰত 0। মেইনলি আমাক এই দুটা হ'লেই হ'ল, 1900 আৰু 2000। এই দুটাই মেইন। 1900 নাইবা 2000ৰ ভিতৰতে দিয়ে। এইটো 1900ৰ কাৰণে 0, 2000ৰ কাৰণে 6। এইটো মেইনলি জানিলে হ'ল, আৰু এইটোও মেবি আহিব পাৰে ইয়ালৈকে। তাৰপিছত আমাৰ এতিয়া মেইন ফৰ্মুলাটো হ'ল, ফৰ্মুলা এটা আছে ইয়াৰ। এই ফৰ্মুলাটোত আমি যিবোৰ কোড পঢ়িছোঁ, এই কোডবোৰ আমি যদি পুট কৰি দিওঁ, তেতিয়া যিটো আমাৰ এইটো চাম এতিয়া। ফৰ্মুলাটো হ'ল ডেট প্লাছ মন্থ প্লাছ ইয়াৰৰ অনলি 2 ডিজিটটো হ'লেই হ'ল, লাষ্টৰ 2 ডিজিটটো হ'লেই হ'ল। আৰু লিপ ইয়েৰ, এই লিপ ইয়েৰটো কেনেকৈ ওলাই আমি এইটো শিকাই আছোঁ। আৰু প্লাছ শতাব্দী মিনছ এই শতাব্দী যিবোৰ কোড আছে সেইবোৰ ইউজ কৰিব লাগিব। আৰু এই গোটেই যোগফলটোক আমি যদি 7 দি ডিভাইড কৰোঁ, তেতিয়া যিটো ভাগশেষ পাম সেই ভাগশেষটোৱে এনচাৰ হ'ব। সেই ভাগশেষটোত যিটো আমি কোড পাম সেইটো আমি উইকত যিবোৰ কোড পাইছিলোঁ তাৰ লগত মিলাই চাম, তেতিয়া গম পাম আমি আমাৰ এনচাৰটো কি হ'ব। আমি এনেকৈ ক'লে বুজি নাপাব। এতিয়া যেতিয়া আমি কুৱেশ্যন কৰিম তেতিয়া ধুনীয়াকৈ বুজি পাই যাব। গতিকে ফাৰ্ষ্ট কুৱেশ্যনটো 5 ফেব্ৰুৱাৰী 1997ত কি বাৰ হ'ব? এইটো লিখা নাই আৰু ইমানকৈ, নিশ্চয় বুজি পাইছে প্ৰশ্নটো। 5 ফেব্ৰুৱাৰী 1997ত কি বাৰ হ'ব আমি সেইটো উলিয়াব লাগে। গতিকে আমাৰ ফৰ্মুলা মতে কি আছিলে? ফৰ্মুলা মতে আছিলে ফাৰ্ষ্ট ডেট ইয়াত কিমান আছে? 5 তাৰিখ। গতিকে ইয়াত 5 প্লাছ মন্থ মিনছ ফেব্ৰুৱাৰীৰ কাৰণে কোডটো চাম। ফেব্ৰুৱাৰীৰ কাৰণে কোড আছিল 3, দেয়াৰফৰ ইয়াত আহিব 3 প্লাছ, তাৰপিছত আমাৰ ফৰ্মুলাটো আছিলে ইয়াৰৰ লাষ্ট 2 ডিজিট। আমি এতিয়া ইয়াৰৰ অনলি লাষ্ট 2 ডিজিটটো হ'লে হ'ল 97 প্লাছ লিপ ইয়েৰ আছিলে। লিপ ইয়েৰ মিনছ এই যিটো লাষ্টৰ 2 ডিজিটটো আমি এই লাষ্টৰ 2 ডিজিটটোক 4 দি ডিভাইড কৰিব লাগিব। 4 দি ডিভাইড কৰিলে এইটো 2 যা 8, 1 থাকিলে এইটো 17, 4 যা 16, ৰিমাইণ্ডাৰ 1। যিটো আমি ভাগফল পাম এই ভাগফলটোৱে হ'ব লিপ ইয়েৰ। এই লিপ ইয়েৰৰ ঠাইত এইটো ভাগফলটো বহিব। আমাৰ ৰিমাইণ্ডাৰ কিমান থাকিলে এইটো মেটাৰ নকৰে। যিটো আমাৰ ডিভাইড কৰিলে যিটো আমি ভাগফল পাম সেই ভাগফলটোৱে হ'ব লিপ ইয়েৰ। প্লাছ শতাব্দী কোডটো, শতাব্দী এইটো 1997, ডেট মিনছ 1900 আৰু 1999 ভিতৰত আছে। গতিকে ইয়াৰ কোডটো হৈ গ'ল 0। গতিকে আমি ইয়াৰ ঠাইত লিখিম আমি 0 আৰু ডিভাইডেড বাই 7। এইকেইটা এতিয়া প্লাছ কৰিম। এইকেইটা প্লাছ কৰিলে হ'ব 4, 4, 7, 14, 21, 19, 229 বাই 7 পালোঁ। এতিয়া এইটো আমি 7 দি ডিভাইড কৰি চাম। 7 দি ইয়াক যদি আমি ডিভাইড কৰোঁ, 29 ডিভাইড বাই 7, 7 1 যা 7, 5 বাকী থাকিলে, 9টো নামি আহিলে, 8 যা দি দিলে হৈ গ'ল 56, ৰিমাইণ্ডাৰ 3। যিটো বাকী থাকিব সেই বাকীটোৰ পৰাই আমাৰ এনচাৰটো ওলাব। ৰিমাইণ্ডাৰ 3 হ'ল। 3 কাৰণে কোডটো কি কোড আছিলে? 3 কাৰণে হৈ গ'ল ৱেডনেছডে। ডেট মিনছ আমাৰ এইটো 5 ফেব্ৰুৱাৰী 1997ত হৈ গ'ল ৱেডনেছডে। এনেকৈ আমি এইটো টেকনিক ইউজ কৰি পেলাই উলিয়াই এইবোৰ ডেটবোৰ, যিবোৰ বাৰ সোধে সেইবোৰ এনেকৈ উলিয়াই।
গতিকে এইটো নিশ্চয় আইডিয়া কৰিব পাৰিলে। এতিয়া আমি ছেকেণ্ড কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। 4 জানুৱাৰী 2027 যদি আমাক সোধে এইটো আমি কেনেকৈ কৰিম চাম। এতিয়া ছেইম প্ৰচেছ, আমি খালি ফৰ্মুলাটো জানিলে হ'ল আৰু কোডবোৰ মনত ৰাখিব পাৰিলেই হ'ল। প্ৰথমতে আহি যায় ডেট। ডেট মিনছ ইয়াত 4 আছে, 4 প্লাছ জানুৱাৰী। জানুৱাৰীৰ ক'ড আছিলে, জানুৱাৰীৰ ক'ড হৈ গ'ল 0, গতিকে আমি 0 পাতিলোঁ, প্লাছ এতিয়া আহি গ'ল ইয়াৰৰ লাষ্ট 2 ডিজিট, ইয়াত আছে 27, ইয়াৰ ফৰ এইটো 27 হ'ব, প্লাছ লিপ ইয়েৰ। লিপ ইয়েৰ কেনেকৈ উলিয়াই শিকাইছোঁ। যিটো ইয়াৰৰ লাষ্ট 2 ডিজিট হ'ব তাক 4 দি ডিভাইড কৰিম। 6 যা 24, ৰিমাইণ্ডাৰ থাকিলে 3, ৰিমাইণ্ডাৰটো মেটাৰ নকৰে, যিটো আমাৰ যিমান বাৰ হৰণ যায় সেইটোৱে হৈ গ'ল লিপ ইয়েৰ। প্লাছ শতাব্দীৰ ক'ড 2000ৰ পৰা 2027টো ক'ত হ'ব আমি চাম। আমি ক'ত আছিলে 2000ৰ পৰা 2099 ভিতৰত পৰিছে, গতিকে ইয়াৰ ক'ড হৈ গ'ল 6। গতিকে আমি ইয়াত 6 পাতিম আৰু ডিভাইডেড বাই 7। এইকেইটা আমি এতিয়া ছল্ভ কৰিলেই আমাৰ এনচাৰটো পাই যাম। এইকেইটা আমি ছল্ভ কৰিবলৈ চাম। এইকেইটা যদি প্লাছ কৰোঁ 12, এইকেইটা প্লাছ কৰিলে হ'ব 43/7, আৰু এইটো 43ক যদি আমি 7 দি ডিভাইড কৰোঁ, 6 যা কৰিলে 43, 42, ৰিমাইণ্ডাৰ 1, আমি বাকী পালোঁ 1 বাকী পালে 1ৰ কাৰণে 12ৰ ক'ত কি আছিলে মনডে, দিয়াৰ ফৰ আমাৰ এনচাৰটো ওলাই গ'ল মনডে। এইটো টাইপতে আমি কৰিব লাগিব অংশবোৰ। আৰু এইটো অলপ বেলেগ প্ৰশ্ন যদি আছে, ইফ দ্য ফাৰ্ষ্ট ডে অফ দ্য ইয়াৰ ৱাজ ফ্ৰাইডে দেন হোৱাট ৱাজ দ্য লাষ্ট ডে অফ দ্য ইয়াৰ। আমাক এইটোত কৈ দিয়া নাই যে বছৰটো লিপ ইয়েৰ আছিল নে ইন জেনেৰেল ইয়াৰ আছিলে। যদি কৈ নিদিয়ে তেনেহ'লে আমি জেনেৰেল ইয়াৰ হিচাপে আমি ইয়াৰটোক আমি কনচিডাৰ কৰিম। ইন জেনেৰেল ইয়াৰৰ ক্ষেত্ৰত যদি লিপ ইয়েৰ নহয় তেনেহ'লে যিটো বাৰে বছৰটো আৰম্ভ হয় সেই বাৰটো দিয়ে বছৰটো শেষ হয়। তাৰ মানে এই প্ৰশ্নটোত প্ৰথম বছৰটোৰ প্ৰথম দিনটো আছিলে ফ্ৰাইডে, গতিকে ইয়াৰ বছৰটোৰ শেষৰ বাৰটো হ'ব ফ্ৰাইডে হ'ব, গতিকে ইয়াৰ এনচাৰটো হৈ গ'ল ফ্ৰাইডে। যদি এইটো লিপ ইয়েৰ হ'লহেঁতেন, লিপ ইয়েৰৰ ক্ষেত্ৰত যিটো বাৰে বছৰটো ষ্টাৰ্ট হয় শেষৰ বাৰটো ইয়াৰ লগত 1 যোগ কৰি দিলেই হ'ল। ডেট মিনছ এইটো যদি ফ্ৰাইডে হয় বছৰটো শেষ হ'ব ছেটাৰডেত, যদি ছানডে হয় তেনেহ'লে বছৰটো শেষ হ'ব মনডেত, যদি মনডে হয় বছৰটো শেষ হ'ব টিউজডেত, এনেকুৱা ধৰণৰ। এইটো জেনেৰেল আইডিয়া আছিল এইটো কেলেণ্ডাৰৰ ওপৰত। আৰু ইয়াৰ দুটামান পাৰ্ট হ'ব ইয়াৰ। যদি ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ।